হেল্ল' এভৰিৱান, মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ বাবৰি শাক আৰু কণীৰ ভাজি। তো বাবৰি শাক আৰু কণী ভাজি বনাবৰ কাৰণে আমাক বাবৰি শাক এক মুঠা লৈছোঁ আৰু কণী এটা লৈছোঁ। এতিয়া মই কেৰাহী এটা পাতি দিছোঁ। কেৰাহীটোত মই তেল দিছোঁ, পিঁয়াজ কাটি দিছোঁ আৰু নহৰু দুফুটামান দিছোঁ। দি ভাজিছোঁ ভালকৈ। ভাজা হোৱাৰ পিছত মই বাবৰি শাকখিনি কাটি লৈছিলোঁ। এতিয়া বাবৰি শাকখিনি দি দিছোঁ। বাবৰি শাকখিনি দিয়া হোৱাৰ পিছত এতিয়া মই নিমখ হালধি দি গোটেইখিনি লৰাই পিনে অলপ সিজিব দিম। যেতিয়া বাবৰি শাকখিনি সিজিব তেতিয়া মই তাতে কণী এটা ল'ম আৰু কণীটো লৈ তাতে মই ভাঙি দিম। কণীটো ভাঙি দিয়াৰ পিছত আমি এতিয়া আকৌ পুনৰ লৰাই দিম। লৰাই থাকিলে যেতিয়া কণীখিনি ভাজা যাব বাবৰি শাকৰ লগত, তেতিয়াহ'লে আমাৰ কণী আৰু বাবৰি শাকৰ ভাজিখন কমপ্লিট। আপোনালোকেও এনেকৈ বনাই খাবচোন, খাই বহুত টেষ্টি লাগে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।